লাহৰীঘাট সমষ্টিত চাওক আজি টেঙাগুৰি এইটো গাঁৱত এই টেঙাগুৰিৰ পৰা ফলিহামাৰী হৈ বুঢ়াগাঁও যাওঁতে এনেকুৱা এখন কাঠৰ দলং চাওক অৱস্থা ইয়াতে বাঁহ বান্ধি থৈছে। আজি দেখোঁতে 5টা বছৰ গুচি গৈছে। 5টা বছৰৰ ভিতৰত এই দলংখন ভাঙিছিলে, ব্ৰহ্মপুত্ৰ মাথাউৰি ভাঙি পানী আহিছিলে, এইফালে বান পানী হৈ তাৰপিছত এই দলংখন ভাঙিছিলে। আৰু আজিৰ দিনত আপোনালোকে চাওক এই দলংখন 5টা বছৰ হৈ গৈছে ভাঙোতে। আৰু এই টেঙাগুৰি এইটো দলঙেই নহয়, মেইন ৰুটৰ টেঙাগুৰিৰ পৰা বুঢ়াগাঁও টেঙাগুৰি হৈ নগাঁৱলৈকে যাওঁতে যিখন দলং আছে টেঙাগুৰিৰ ওচৰত, সেই দলংখনো একে অৱস্থা। গতিকে ৰাইজসকল আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অসম চৰকাৰৰ নজৰত যাতে পৰে এই ভিডিঅ'টো। চৰকাৰে যাতে আচলতে গম পায় ৰাইজৰ কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে ভাই টকা পইচা নালাগে, কিন্তু শ্বেয়াৰ কৰিলে টকা পইচা নালাগে। যিমান পাৰে শ্বেয়াৰ কৰিব। ৰাইজৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব চৰকাৰৰ। যিমান পাৰে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। আৰু কিছুদিন পূৰ্বে আমি দেখিব পাৰিছোঁ যে ইলেকশ্যনৰ আগতে ৰাস্তা ঘাটৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও বহুত নেতাসকলে ঝাৰু মাৰিছিল ৰাস্তাত, কিন্তু ৰাস্তা ঘাট ঠিক কৰা নাছিলে, এনেই পেলাই থৈ দিছে। আৰু এনেকুৱা অৱস্থা চাওক আজি দলঙৰ, মানুহৰ অহা যোৱাত কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এবাৰ চাওক আপোনালোকে। লাহৰীঘাটৰ যিমান ৰাইজ আছে প্ৰত্যেক ৰাইজক অনুৰোধ জনোৱা হৈছে যে চাওক আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে টকা পইচা নালাগে। আৰু আপোনালোকৰ মতামত যদি আছে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামতখিনি উপস্থাপন কৰিব পাৰে। এনেকুৱা বহুত দলং আছে, কাঠৰ দলং আপোনালোকে আপোনালোকৰ জেগাটো দেখিবলৈ পাইছে চাগে। কম বেছি পৰিমাণে হ'লেও জানে ৰাস্তা ঘাটৰ কিমান উন্নতি হৈছে। আৰু ইলেকশ্যনৰ আগতে হয় ৰাইজৰ সন্মুখত দম্বালি মাৰি কথা কৈ থাকে যে মই ৰাস্তাৰ কাম কৰিছোঁ, মাথাউৰিৰ কাম কৰিছোঁ, বহুতো ধৰণৰ এনেকুৱা কাম কৰিছোঁ। কি কাম কৰিছে চৰকাৰে চাওক। এনে ধৰণৰ ৰাস্তা ঘাট আজি এই পকী দলং য'ত ভাঙিছিলে লাহৰীঘাট সমষ্টিত যদি আপোনালোকে লক্ষ্য কৰে ৰাইজে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাব পাৰিব যে এনেকুৱা পকী দলং যেতিয়া ভাঙি গৈছিল তেতিয়া আজিৰ দিনত 5টা বছৰ হৈ গৈছে। এনেকুৱা কাঠৰ দলং নিৰ্মাণ কৰা হৈছিলে। আৰু কাঠৰ দলং আজিৰ দিনত চাওক কি অৱস্থা হৈ আছে। চাওক কাঠৰ দলং আজিৰ দিনত নিৰ্মাণ হয় নেকি? আজিৰ দিনত যদি কাঠৰ দলং নিৰ্মাণ হৈ আছে তেতিয়াহ'লে গাঁৱে ভূঞে আপোনালোকে দেখিবলৈ পাব, সৰু চুকে কোণে আপোনালোকে দেখিবলৈ পাব। আৰু য'ত হাই ৰোড বুলি কোৱা হয় বুঢ়াগাঁৱৰ পৰা টেঙাগুৰি হৈ য'ত নগাঁওলৈকে যোৱাৰ এটা ৰুট, PWD ৰুট, যিটো ৰুটত বহুতো ডাঙৰ গাড়ী আহে, ইফালেদি আহে আৰু বহুতো যাত্ৰা পেচেঞ্জাৰ ইফালে যাব লগা হয়। আৰু কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আপোনালোকে এবাৰ ভাবক। সাংবাদিক আহি এইটো আপুনি যিটো বেৰ দেখিবলৈ পাইছে এইটো এই বাঁহ বান্ধি থৈ গৈছে যাতে মানুহৰ অহা যোৱা কৰোঁতে আৰু বেছিকৈ অসুবিধা হয়। আৰু য'ত মানে অলপ শীঘ্ৰেই কাম কৰিব লাগিছিল কামটো লেট হৈ গৈ আছে। চাওক মানুহ অহা যোৱা কৰি আছে দলংখনৰ ওপৰেদি। চাওক ব্লগ ভিডিঅ' আমি বহুত বনাই থাকোঁ, যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে, যিসকল ভিডিঅ' বনাই থাকে সেইসকলক কৈছোঁ আমি বহুতো ধৰণৰ ব্লগ ভিডিঅ' বনাই আছোঁ, কিন্তু এনেধৰণৰ ব্লগ ভিডিঅ' বনোৱাৰ প্ৰয়োজন আছে। আৰু চাওক আজি আমি নিউজ কৰিবলৈ অহা নাই, ৰাইজৰ অসুবিধাৰ বাবে এটা ভিডিঅ' শ্বুট কৰিছোঁ। অসুবিধা হয় ৰাইজৰ, মই নিজেও দেখিছোঁ, মোক বহুতে চিনিব পাৰিছে নিশ্চয়। মই আগৰ পৰাই ভিডিঅ' বনাই আছোঁ। আৰু এইটো পেজ চাই আছে, নতুন পেজ, এই পেজটোক আপোনালোকে ছাপোৰ্ট কৰক। আৰু যদি ইউটিউব চেনেলত চাই আছে ইউটিউব চেনেলটোক আপোনালোকে ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ভৱিষ্যতৰ দিনত এনেকুৱা ৰাইজৰ বাবে যাতে কাম কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে ছাপোৰ্ট কৰাৰ প্ৰয়োজন আছে।